গাহৰি আজি কেনেকৈ বনালোঁ তাকে দেখুৱাম। এইখিনি হ'ল গাহৰি 600 গ্ৰাম লৈ লৈছোঁ। এইটো হ'ল এভৰি মিট মছলা, জিৰা গুড়া, ধনিয়া গুড়া, চিকেন মছলা, আদা নহৰু, পিঁয়াজ, আলু, বিলাহী লৈছোঁ 3টা কাটি। কড়াই দি দিলোঁ। পিঁয়াজ, আজি নতুন ৰান্ধনি একজন আনিছোঁ গুৱাহাটীৰ পৰা। আজি নতুন ৰান্ধনি চাই লাগা। পিঁয়াজ, আদা নহৰু, জ্বালাখিনি ভাজা হৈ গ'ল। এতিয়া গাহৰিখিনি পাহাৰ পৰা একটু ল'বা চাই মই গাহৰি দি দিলোঁ। গাহৰিখিনি দিয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিম। ৰংগুড়া দি দিলোঁ। এয়া নিমখ, মাংস অনুযায়ী নিমখ দি দিলোঁ। চকাই দিব চব ধুনীয়াকৈ লাৰি দিম। গোটেইখিনি মিক্স কৰি দিম। মিক্স হৈ গ'ল ধুনীয়া। এতিয়া বেছি নহয় দেখোন খাওঁ দেই। বস্তি বলে বস্তি খামত গাহৰি মাংস খাব আৰু গৰমত পানী হ'ব। পানী দিলোঁ। বেলেগ চামিচ গাহৰি মাংস আৰু ফুড চেনেল আছে নেকি ককাৰ ইউটিউব চেনেলত তোমাৰ? কাই বস্তু আৰু এনেই বনাইছিল। পিছত লগাই দেখ ঢাকান খুললা। আলু সিজাই না পানী খতম। কান্দ কি বেশ লাগে। আদি গেছে সরু রোল আছে ডান না বুঝছি অর্ধেক রকম লাগে না। বিলাহী দি দিলোঁ। বিলাহী
দাদাকে তেল এভৰিডে মছলা এভৰিডে এভৰিডে মিট মছলা এতিয়া হ'ল জিৰা পাউডাৰ ধনিয়া পাউডাৰ বৰষুণ দিয়ে হেৰি লাগি যাব এতিয়া হ'ল চিকেন মছলা এতিয়া বঢ়িয়াকৈ লাৰি দিম अंदर काला रहा है धीरे धीरे এতিয়া মাংস হৈ গ'ল এতিয়া অলপ জোল কৰিব লাগিব মাংস হৈ গ'ল এতিয়া এয়া চাওক মাংস হৈ গ'ল মাংস দেখিয়ে খাওঁ খাওঁ লাগিছে এতিয়া হৈ গ'ল